নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভালে আৰু মোৰ খবৰো ভাল। আৰু মই আজি যাব ওলাইছোঁ পাঠশালালৈ, যিহেতুকে অসম সাহিত্য সভা চলি আছে। একদম দ্বিবাৰ্ষিক অধিৱেশন চলি আছে। তো বহুত বছৰৰ মূৰত আহিল। আমাৰ মাহঁতে সৰু থাকোঁতে হৈছিলে বোলে। তো আমি এতিয়া চাব যাব ওলাইছোঁ, যিহেতুকে বহুত বছৰৰ মূৰত আহিল আৰু এনেকুৱা ভাল ভাল বস্তুবিলাক চাবই লাগে। আৰু খুবেই গৌৰৱৰ কথা হয়, আমাৰ যিহেতুকে ওচৰতে হৈছে অসম সাহিত্য সভা, পাঠশালাতে হৈছে। তো নোচোৱাকৈ কেনেকৈ থাকিম নহয় জানো? আৰু আপোনালোকেও যদি অহা নাই এবাৰ হ'লেও চাব আহিব। এইবিলাক ভাল বস্তু হয়, চাব লাগে। তো আমাৰ মাহঁতেও চাব যাব এতিয়া মোৰ লগত, আমি গোটেইকেইজনে চাবলৈ যাম। তো আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ বলক সভালৈ আপোনালোককো দেখুৱাম, যদি আপোনালোকে চোৱা নাই। তো আজিৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে আপোনালোকে চাই থাকিব, আপোনালোকক ধুনীয়াকৈ দেখাই যাম। এইফালে আমি গৈ আছোঁ। আমি ভাবিছিলোঁ দুপৰীয়া আহিম বুলি, যিহেতুকে এদিনত চাই পিনে শেষ কৰিবই নোৱাৰি। তো আপোনালোকে যদি আহিছে তো গম পাইছে, আৰু যিবিলাকে অহা নাই আহি চাব। আৰু এবাৰ ইমান ডাঙৰ এৰিয়া হয়, 30-40 বিঘা মাটিত তো অসম সাহিত্য সভা পাতিছে। এদিনত চাইতো শেষ কৰিব নোৱাৰিমে। তো ভাবিছিলোঁ দুপৰীয়া আহিম, আহি পিনে ধুনীয়াকৈ ভালদৰে চাম। আৰু আমি গোটেইখিনি চোৱা নহ'লে, তো এইফালে গাড়ীখন ঘূৰি ঘূৰি বহুত আহিব লগা হৈছে, যিহেতুকে বহুত মানুহ। এইফালে আমি খোজকাঢ়ি পিনে গৈ আছোঁ, মানে বহুত খোজকাঢ়িব লগা হৈছে। ভিতৰত গাড়ী সোমাব নিদিয়ে, আৰু নিদিবই, যেনেকুৱা মানুহ হৈছে আৰু যেনেকুৱা গাড়ীৰ ভিৰ। বহুত দূৰৰ পৰা মানে গাড়ী থৈছে, আৰু মানুহবিলাক অহাবিলাকে আহি আছে আৰু যোৱাবিলাকে গৈ আছে। তো দিনত ৰেলী আছিল, যিহেতুকে বহুত মানুহ হৈছিলে, দিনতো বহুত মানুহ হৈছিলে। তো মই দিনত আহিম বুলি ভাবিছিলোঁ, কিন্তু অহা নহ'লে। তো ৰাতি আহিলোঁ, আৰু মানুহবিলাক দেখিছেনে? তো ৰেলীৰ মানুহবিলাকে গৈ আছে আৰু ঘৰলৈ। আৰু এতিয়া ৰাতি চাবৰ কাৰণে যিবিলাক মানুহ আহি আছে, তো সেইবিলাক মানুহ মানে বহুত মানুহ হৈছে ৰাতি। তো আমি এতিয়া গৈ আছোঁ, মানে বহুত খোজকাঢ়িব লগা হৈছে, যিহেতুকে যাই পোৱা নাই। তো এইফালে বজালি আহি পালোঁ, আৰু বজালি কলেজ। আৰু এইফালে টয়লেট বনাই দিছে অসম সাহিত্য সভাৰ কাৰণে পাৰ্মানেণ্টলি। আপোনালোকে আহিলে সদায় কাৰণে পাব। আৰু এইফালে চাওকচোন, কি মজা বনাইছে, বাহিৰৰ দেশৰ যেন লগা হৈছে। তো দেখিবলৈ বহুত ভাল লগা হৈছে, আৰু লাইটবোৰ দেখিছেনে? আৰু সাহিত্য সভাৰ কাৰণে ব্লকবোৰ পাৰি দিছে। ৰাস্তাটো চাওকচোন, ইমান ধুনীয়াকৈ দিছে। আৰু সভা শেষ হোৱাৰ লগে লগে লৈ যাব আৰু উঠাই। তো এইফালে চাওকচোন, মানুহবোৰ যাই আছে, আৰু যোৱাবিলাকে যাই আছে, অহাবিলাকে আহি আছে। আৰু কি ধুনীয়াকৈ বনাইছে, ইমান ডাঙৰ এৰিয়া, আপোনালোকে এদিনত চাই শেষ কৰিব নোৱাৰিব। আৰু এইবিলাক ধুনীয়াকৈ ফটোবিলাক ছাইডত লগাই দিয়া আছে। আগতে যেতিয়া সাহিত্য সভা হৈছিল, তেতিয়া এওঁলোকে সভাপতি হৈছিল, তো কোনোবাই সম্পাদক হৈছিল। তো ইমান ধুনীয়াকৈ ছাইডত ফটোবিলাক লগাই থোৱা আছে, মানে চবখিনি একেবাৰে পৰিপাটিকৈ। এইফালে আমি মেইন গেটখন আহি পালোঁ, আৰু মেইন গেটখন ইমান ধুনীয়াকৈ বনাইছে, মজা বনাইছে। তো এই ডাঙৰটো যে আছে ওপৰৰখিনি, সেইটো ডাঙৰ গড়, আৰু তলৰখিনি সৰু গড়। তো ইমান ধুনীয়াকৈ মাথা খাটাই পিনে বনাইছে, আৰু বঢ়িয়া বনাইছে। আৰু এইবিলাক চাওকচোন, ৰাস্তাবিলাক একেবাৰে বাহিৰৰ এয়াৰপৰ্টৰ নিচিনা হৈছে। আৰু এইফালে আছে গ্ৰন্থমেলা। তো আমি এতিয়া ফাৰ্ষ্ট গ্ৰন্থমেলালৈ আহিছোঁ। তো গ্ৰন্থমেলাটো বহুত ডাঙৰ এৰিয়া হয়, তো আপোনালোকে চাই শেষ কৰিব নোৱাৰিব, বহুতটা গলি আছে। এইফালে আছে আদৰ্শ গাঁৱৰ আৰ্হি। আমাৰ গাঁৱত যিবিলাক বস্তু থাকে, তো সেইখিনিয়ে দেখাবলৈ চেষ্টা কৰিছে। এইফালে জাকৈ আছে, আৰু মহিলাগৰাকীয়ে ঢেঁকী দি আছে। আৰু এইফালে পানী যোগানৰ কেনেকুৱা কি, তো চবখিনি দেখাই দিছে। তো টোটেলি এটা গাঁৱৰ পৰিৱেশ হয়, গাঁৱৰ আৰ্হি হয়, ইমান ধুনীয়াকৈ দিছে। তো চবখিনিয়ে দেখাবলৈ চেষ্টা কৰিছে, আৰু অলপ অলপকৈ হ'লেও। তো প্ৰায়খিনি দেখাইছে, চবখিনিয়ে বস্তু ইমান ধুনীয়াকৈ বনাইছে। তো আপুনি দেখিলেই বুজি পাবই আৰু। আৰু এইফালে আছে প্ৰদৰ্শনী। বলক ভিতৰলৈ গৈ ভালদৰে চাওঁ। যিটো জাপিয়ে অসমৰ ভিতৰতে ৰেকৰ্ড কৰি ৰাখিছে, ইমান ডাঙৰ জাপি হয়। আপোনালোকক ওচৰৰ পৰা দেখাই দিম, 87 ফুট জাপি হয়, অসমৰ ভিতৰতে ৰেকৰ্ড কৰিছে। তো জাপিৰ ওচৰত মানুহ চাওকচোন, ফটো উঠাই একেবাৰে জুম বান্ধি। এইফালে আছে বজালি হাট, আৰু গেটখন ইমান ধুনীয়াকৈ বনাইছে চাওকচোন। আৰু ওপৰত সেইটো দেখিছেনে, বৰদকলা হয়। তো বজালি হাটৰ ভিতৰলৈ যাওঁ। তো বজালিৰে চবখিনি আৰু লোকেল বনাইছে। এইফালে ম'হ যুঁজ আছে, আপোনালোকে চাই ল'ব পাৰে। এইফালে ম'হ যুঁজ, তো চাওকচোন, ইমান ধুনীয়াকৈ সজাইছে।
এইফালে আছে চক্ৰ বিহু আৰু চক্ৰ বিহুৰ ভিতৰত সোমোৱা মানুহবোৰ চাওকচোন একেবাৰে বহুত মানুহ হৈছে খালী নাইয়ে তো মানুহবিলাকৰ খেলি মেলি লাগি গ'ল ওলাব পৰা নাই আৰু অলপ হ'লে বেলেগ কথা যিহেতুকে বহুত মানুহ হৈছে তো ওলাব পৰা নাই বহুতৰে খেলি মেলি লাগিছে তো ময়ো সোমাম বুলি ভাবিছিলোঁ কিন্তু মাহঁতে সোমাব নিদিলে ভয়তে তো একো নাই বাৰু দিনত গ'লে সোমাম এনেও তো এতিয়া ৰাতি গৈছোঁ যিহেতুকে মানুহ বহুত অলপমান খেলি মেলি লাগিব পাৰে চিৰ চেনেহী মোৰ ভাষা জননী তো এইবিলাক গামোচাবিলাক ধুনীয়াকৈ দিছে আৰু তো চাবলৈ আৰু এইফালে ধুনীয়া বস্তু এটা দেখিবলৈ পাইছোঁ শালৰ যঁতৰ আৰু চেৰেকী হয় ধুনীয়াকৈ সূতাও আছে আৰু মহুৰাও আছে বটিব পাৰিব এইফালে ষ্টেজত প্ৰগ্ৰেম চলি আছে বহুতখন ষ্টেজ আছে তো এইখনতো প্ৰগ্ৰেম চলি আছে আৰু দেখিছেনে এজন মানুহে 3জন মানুহ দাঙিছে বাপৰে কি আচৰিত আৰু ইমান সময় দাঙি আছে আৰু ঘূৰাই আছে কেনেকৈ যে পাৰে সিহঁতেহে জানে আৰু তো চাওকচোন আপোনালোকে অলপমান দেখাই দিছোঁ আৰু আপোনালোকক গাইজ এতিয়া আমি বিজ্ঞান মেলালৈ আহিছোঁ আৰু চাওকচোন ধুনীয়াকৈ গেটখন ইমান ধুনীয়াকৈ সজাইছে চাওকচোন আমাৰ ভিতৰলৈ গৈ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আৰু মানুহ চাওকচোন চাৰিওফালে মানে মানুহে মানুহ এইফালে আছে গুৱাহাটী বিশ্ববিদ্যালয় তো আমাৰে কলেজ হয় আৰু এইফালে আছে অইল ইণ্ডিয়া লিমিটেড তো চবখিনি আপোনালোকক ধুনীয়াকৈ দেখাই গৈ আছোঁ আৰু চিৰিয়েলি এইফালে আছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু আমি যোৱাতে অলপমান কিছুমান বস্তু আৰু আধা আধি দোকান বন্ধই কৰিছে তো আমি ভালদৰে চাব নাপালোঁ আৰু ৰিয়েল বেবী আছিলে বিজ্ঞান মেলাত মোৰ খুবেই বেছি চাব ইচ্ছা আছিলে এইফালে আছে বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ তো ভিতৰলৈ গৈ মানুহবিলাকে চাই আছে আৰু ধুনীয়াকৈ ভালদৰে ওচৰত যাই পিনে আৰু কিমান চাব আৰু ভিতৰত গৈ বহুত আছে চাব লগা আধা আধি চোৱাই নহ'ল আমাৰ এইফালে আছে গুৱাহাটী শোধনাগাৰ তো আপোনালোকক ভিতৰলৈ গৈ ভালদৰে দেখাব নোৱাৰিম এয়া হৈছে বঙাইগাঁও শোধনাগাৰ অলপ দেখাই গৈ আছোঁ আপোনালোকক ভালদৰে দেখুওৱা নাই এইফালে আহি চিষ্টাৰক লগ পালোঁ দিনত ৰেলী আছিলে যিহেতুকে তাই পূৰা একদম ড্ৰেছ কৰি আছে দেখিবলৈ খুবেই বেছি ভাল লগা হৈছিলে তো কিউট লগা হৈছে বাকী যিয়ে নহওক যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক প্ৰায় দেখুৱাবলৈ চেষ্টা কৰি আছোঁ ভিডিঅ'ৰ যোগেদি তো আপোনালোকে আহিছেনে অহা নাই জনাব আৰু কেনেকুৱা পালে চাই জনাব মোৰ ভিডিঅ'টো মোৰ খুবেই বেছি ভাল লাগিলে সাহিত্য সভা চাই তো আমাৰ ওচৰতে হয় লোকেল জেগাতে বহুত প্ৰাউড ফিল কৰোঁ ইমান ধুনীয়াকৈ ভাল লগা পৰিৱেশ এটা তো চেলুট বুলি ক'ব লাগিব তেন্তে আজিলৈ এৰিছোঁ বাই